সংবাদ জগতত আপোচ নকৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সাংবাদিক শইকীয়া ডাঙৰীয়া, মোৰ খুব প্ৰিয় গায়িকা বহাগতে আহিবি চেনাই। মই এসময়ত তেওঁৰ হেণ্ডছ আছিলোঁ, মাতিলোঁ, তেওঁ আহিলে, এতিয়া বজাব নাজানো। আৰু মোৰ খুব শ্ৰদ্ধাৰ কুমাৰজ্যোতি মহন্ত গুচি গ'ল আমাৰ কলিতা ডাঙৰীয়া, আমাৰ ছেক্ৰেটেৰী CPC, অল আছামৰ ছেক্ৰেটেৰী আমাৰ টিচাৰ্ছ এছ'চিয়েশ্যনৰ ACTৰ বৰুৱা ডাঙৰীয়া, আমাৰ আলোক গোস্বামী ডাঙৰীয়া, পৰিচালনা সমিতিৰ প্ৰাক্তন। মুহূৰ্তত মই আৱেগিক হৈ গৈছোঁ। মই নিতুমণি হাজৰিকাৰ লগত কৈছোঁ, এইটোৱে থাকিব। এই কথাটোৱে মোক স্পৰ্শ কৰিছে, অলপ আৱেগিক হৈছোঁ। আৱেগিক হৈছে, যদি মাক আহিছে 4 মানৰ আগতে, যিজনৰ ল'ৰাটো সদায় 6 মাহৰ মূৰে টেষ্ট দি থাকিব লাগে, সেইবোৰ নাম আমি প্ৰকাশ নকৰোঁ। তেওঁ বন মেলো টেষ্টটো শুকাই যায়, খোজকাঢ়িব নোৱাৰে। ডাক্তৰে কৈছিল সি 18 বছৰলৈকে জীয়াই থাকিব, কিন্তু এতিয়া 24 বছৰলৈকে জীয়াই আছে। আৰু এবাৰ পৰীক্ষা দিব পৰা নাই, চেচনেল পৰীক্ষা, যে টেষ্টটো দিওঁতে মাদ্ৰাজতো টেষ্ট দিব লাগে, আৰু 2জন ল'ৰাই তাক ৰেগুলাৰ টেষ্ট দি আছে। সেই মাকজনীয়ে মোক কৈছে, আপোনাক মই শুভেচ্ছা জনালোঁ। এতিয়া এনেকুৱা ধৰণৰ শুভেচ্ছাবিলাকে মোক আৱেগিক কৰি তুলিছে, আৰু আৱেগিক কৰি তুলিছে মোৰ নিতুমণি শইকীয়াৰ দৰে সাংবাদিকে যেতিয়া ইয়াত আহি মোক এটা শুভেচ্ছা জনালে ৰাজহুৱাভাৱে। আমাৰ কুইন আহিছে, আমাৰ প্ৰাক্তন ছাৰসকল আহিছে। কিন্তু মই লগতে ক'ব খোজোঁ এইটোৱে কথা, যদিও আমি শিক্ষকতা কৰি আছোঁ বা প্ৰশাসনত আছোঁ বা থাকোঁ, এতিয়া মই বিদায় ল'ব ওলাইছোঁ, কিছুমান আহিব যাব, এটা কথা মই অনুভৱ কৰোঁ যে বিগ ইনষ্টিটিউশ্যন, মনীষীয়ে কোৱা কথা, বিগ ইনষ্টিটিউশ্যন স্মল মাইণ্ডছ কেনট গো টুগেডাৰ। বেলিটো তাত কেতিয়াবা প্ৰতিচ্ছবিটো ওলাই যায়, কেতিয়াবা নোলাই, আকাশখন দেখে, নিৰ্মল আকাশখন দেখে। মই গৰুৰ খোজৰ পানীত এই জাপোনখনত মই নগাঁও কলেজ গ'লে অকল চাব খোজা নাছিলোঁ, মই অসমখন চাব খুজিছিলোঁ। হয়, মই স্বাৰ্থপৰ। মই নগাঁও কলেজৰ কিবা এটা হ'লে মই যেনেকৈ ৰঙাপাৰা কলেজৰ প্ৰিন্সিপালক খুজিছোঁ, আমাৰ কলেজে কেইটা এৱাৰ্ড পালে, আমাৰ কলেজৰ পৰা কেইটাই পুৰস্কাৰ পালে, আমাৰ কলেজে কেইটাই ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত ছিট পাইছে, কেইটাই ৰেংক পাইছে, মই সেইবিলাকক লৈ মই স্বাৰ্থপৰ হয়। কিন্তু এই সামগ্ৰিকভাৱে স্বাৰ্থপৰটো ওপৰদি গৈ পেলাই মই যেতিয়া গুৱাহাটীলৈ যাওঁ, তেতিয়া নগাঁও কলেজৰ কথাটো পাব, মই তেতিয়া নগাঁও ডিষ্ট্ৰিক্ট, যেতিয়া অসমৰ বাহিৰত যাওঁ অসমখন, অসমৰ পৰা গৈ ভাৰতলৈ গ'লে অসমখন, তাৰপিছত ভাৰতৰ পৰা যদি কেতিয়াবা বাহিৰলৈ গৈছে, তেনেহ'লে আমাৰ ভাৰতখন বুলি এই দৃষ্টিভংগী